নমস্কাৰ, দত্ত কিটচেনলৈ স্বাগতম। এয়া হ'ল কচুথুৰি, এয়া হ'ল মানিমুনি আৰু ধনিয়া পাত, এয়া হৈছে মুচন্দৰি। মই এতিয়া ভালকৈ ধুই ল'ম। চাওক, মই এতিয়া ধুনীয়াকৈ এইখিনি ধুই আনিলোঁ আৰু মই এতিয়া পাতত দিয়া চিষ্টেমটো দেখাম। চবেই দিয়ে, কিন্তু সকলোৰে মানে ধৰণবিলাক বেলেগ বেলেগ থাকে। মোৰটো অলপ বেলেগ টাইপৰ, আপোনালোকেও খাই চাব, ভাল পাব। এয়া মই এতিয়া এখন পাতত লৈ ল'লোঁ কচুথুৰি, এয়া বিট জলকীয়া, অলপ পিঁয়াজ, ৰচুন আৰু এইখিনি মই অথনি দেখাইছিলোঁ মুচন্দৰি, মানিমুনি আৰু ধনিয়া পাত। লগত এটা আছে নেমু, যদি কম হয় পাছত আৰু দি দিম। এতিয়া মই গোটেইখিনি মিক্স কৰি পেলাই এখন পাতত ধুনীয়াকৈ বান্ধি লওঁ। চাই থাকক, চব মোৰ এতিয়া মিক্স কৰা হৈ গ'ল আৰু মই ইয়াতে অলপ জালুকৰ গুড়িও দি দিছোঁ, জাষ্ট ফ্লেভাৰটোৰ কাৰণে দিছোঁ। এয়া মোৰ বান্ধি লোৱা হৈ গ'ল। আপোনালোকে এনেকুৱা ধৰণেকৈ বান্ধিব যাতে পাতখনত মানে কেনিও ভিতৰ ফালে যাতে হাৱাটো সোমাব নোৱাৰে। মোৰ ৰছীডাল খোল খাই গৈছে। এয়া মই জুইত এটা কেৰাহী পাতি লৈছোঁ। কেৰাহীখন ধুনীয়াকৈ গৰম হ'বলৈ দিম। তাৰপিছতে মই এইখিনি দি দিম বান্ধি থোৱাখিনি, কাৰণ গেছত দিলে মানে ফ্লেভাৰটো ভাল নালাগে। জুইত দিয়া বস্তুখিনি অলপ খাই বেলেগ এটা ভাল লাগে। মই এতিয়া কেৰাহীখন গৰম হোৱালৈকে এনেকৈ জুইটো অলপ বঢ়াই থ'ম। গৰম হোৱাৰ পিছত মই জুইটো অলপ কমাই দিম। এয়া অলৰেডি মোৰ কেৰাহী গৰম হৈ গ'ল আৰু মই ইয়াতে এতিয়া দি দিম। একদম কেৰাহীখনত মই এতিয়া একোৱেই দিয়া নাই, ৰছীডাল খুলি খুলি গৈছে। পানী চানী একোৱেই নাই, ধুনীয়াকৈ সিজি যাব। এনেকৈ কৰি পেলাই আপোনালোকে ঢাকন মাৰি দিব। মই ঢাকি পেলাই এনেকৈ 20 মিনিটমান ৰখাই দিম। তাৰপিছতে সেইখিনি মই আকৌ 20 মিনিটৰ পিছত আকৌ মানে এনেকৈ কৰি লুটিয়াই দিম। বহুত বেছি টাইম নালাগে, খুব বেছি আধা ঘণ্টামান লাগিব। চাওঁ বাৰু কিমান সময় লাগে। এয়া সম্পূৰ্ণ আধা ঘণ্টা হৈ যোৱাৰ পাছত মই খুলি পেলাই দেখিলোঁ, চব কি ধুনীয়া সিজি গৈছে। আপোনালোকে কেমেৰাত ধৰিব পৰা নাই, কিন্তু বহুত ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই দেখাই আছোঁ কেনেকুৱা নহয়। এয়া দেখিছেনে কি ধুনীয়া হৈ গৈছে। আৰু মুচন্দৰি আৰু এয়া কি দিছিলোঁ মই, জালুকৰ গোন্ধ ইমানেই নাকত লাগিছে নহয়,